পৃথ্বীৰাজ চৌহানৰ ৰিলিজ ডেট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। 2020 দেৱালীত আহি আছে অক্ষয় কুমাৰ নতুন ফিল্ম পৃথ্বীৰাজ চৌহান। ইয়াৰ লগতে কেইবাখনো নতুন চিনেমাৰ লগত আহি আছে অক্ষয় কুমাৰ, কিন্তু পৃথ্বীৰাজ চৌহান দেৱালী 2020ত ৰিলিজ হ'ব। পৃথ্বীৰাজ চৌহান এখন একশ্যন থ্ৰিলাৰ চিনেমাৰ যিখন ছবিবোৰত 2020 দেৱালীত আহিব। বলিউড হিৰো অক্ষয় কুমাৰ যাক খিলাৰী কুমাৰ কোৱা হয়, তাৰ পৃথ্বীৰাজ চৌহানৰ লগতে আন কেইবাখন নতুন চিনেমাৰ লগত চিনেমা ঘৰলৈ আহিবলৈ সাজু অক্ষয় কুমাৰ ৰাণী। বলিউড কিং যাক খিলাৰী কুমাৰ বুলি কোৱা হয়, হাউচফুল পৰকে আদি কৰি আন কেইবাখনো চিনেমা ঘৰত এতিয়া আহিবলৈ সাজু। চাবলৈ নাপাহৰিব পৃথ্বীৰাজ চৌহান, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ভিজিট কৰি থাকিব।